तो हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस बहुत दिन ভিডিঅ' দিয়া হোৱা নাই মানে মুম্বাইৰ পৰা সেইখিনি মোক গোটেই গা অৱস্থা বেয়া হৈছিলে ট্ৰেইনত আহি পেলাই গোটেই গা জ্বৰ হৈ গৈছিলে বহুত দিন কাৰণে মানে ভিডিঅ' বনাব পৰা নাছিলে আৰু মোৰ ভাগৰ ইন্ট্ৰডাকশ্যনটো ভালকৈ দিয়াই হোৱা নাই আপোনালোকক। আচলতে মোৰ ঘৰ মাজুলীত হয় আৰু মই থাকোঁ শিৱসাগৰত। এতিয়া বৰ্তমান শিৱসাগৰলৈ আহিলোঁ মানে মুম্বাইৰ পৰা আহি কিনি মাজুলীলৈ গৈছিলোঁ, গৈ কিনি আকৌ এতিয়া শিৱসাগৰলৈ আহি গ'লোঁ আৰু এতিয়া ৰুমত মানে মই শিৱসাগৰত আহি পিনি মানে পঢ়ি আছোঁ। শিৱসাগৰত মই পঢ়ি আছোঁ, গ্ৰেজুৱেশ্যন কৰি আছোঁ শিৱসাগৰ কমাৰ্চ কলেজত আৰু এতিয়া ৰুমলৈ আহি গ'লোঁ। তো গাইজ বহুতে ভাবিব পাৰে মই কেলেই শিৱসাগৰত আহিলোঁ, মানে মাজুলীতো কলেজ আছে ন, মাজুলীত কলেজ থাকি কেলেই শিৱসাগৰত আহিলে। মানে মই শিৱসাগৰলৈ অহা প্ৰধান কাৰণটো হ'ল মানে ডান্স ক্লাছৰ কাৰণে আহিলোঁ। মানে মাজুলীত হিপ হপ ডান্স স্কুল নাই, সেইটো কাৰণে মই শিৱসাগৰ আহিলোঁ। মানে শিৱসাগৰ বুলিয়ে নহয় আৰু যোৰহাট আহিলোঁ এনেকৈ, কিন্তু শিৱসাগৰত আহিলোঁ আৰু মোৰ খুৰাও শিৱসাগৰ, মই যোনখন কলেজতে পঢ়োঁ সেইখনতে কৰে। তাৰপৰা খুৰাই মাতিলে বোলে ইয়াতে থাকিবি বুলি, গুচি আহিলোঁ আৰু শিৱসাগৰ। তো ইয়াত ভাল লাগিছে বহুত, মজা মাজুলীৰ নিচিনাই ফিল শিৱসাগৰত, মানে টেম্পলছবোৰ আছে পুৰণি দিনৰ, ভাল লাগে কিবা এটা থাকি। আৰু আমাৰ কলেজখন পূৰা মানে আপোনাৰ শিৱদৌলৰ পুখুৰীৰ পাৰতে, সেইটো কাৰণে পৰিৱেশটো মজা লাগে, বহুত ভাল লাগিছে মানে ইয়াত থাকি কিনি। তো এতিয়া ৰুমলৈ আহি গ'লোঁ, আপোনালোকক মানে মোৰ ৰুমটো দেখাই আছোঁ আৰু কেনেকুৱা ৰুমত আছোঁ, কেনেকুৱাকৈ আছোঁ আৰু ৰুমটোত কি কি বস্তু আছে। তো গাইজ ব'লক চাওঁ, আজি ভিডিঅ'টো মানে এনেই বনাই দিছোঁ আৰু মোৰ ভাগৰ আৰু এটা ভিডিঅ' আছিলে মানে আপোনাৰ হায়দৰাবাদৰ মানে চাৰমিনাৰলৈ গৈছিলোঁ আৰু হুছেইন সাগৰ বুলি এখন মানে হ্ৰদ এটা আছিলে, তালৈ গৈছিলোঁ। কিন্তু সেইটো ভিডিঅ' দিয়া হোৱা নাই, মানে এডিট কৰিব মন নগ'লেগৈ, মানে তাৰপৰা সেইখিনি বহুত গা বেয়া হ'ল যে, সেইটো কাৰণে এডিট কৰিব পৰা নাই। আৰু সেইটো দিম, এইটো ভিডিঅ'ৰ পিছত সেইটো দিম। মানে আচলতে মানে ভিডিঅ'খিনি মানে পাপা মোবাইলত থাকি গ'ল, সেইটো কাৰণে দিব পৰা নাই। এইটো ভিডিঅ'ৰ পিছত সেইটো ভিডিঅ' দি আছোঁ। তো আপোনালোকে মোক মৰম কৰি থাকিব আৰু চাই থাকিব। তো ব'লক এইফালে মোৰ ৰুমলৈ এণ্ট্ৰি মাৰিব লাগিব। তাৰপিছত ৰুমত এখন চাইকেল আছে, তাৰপিছত তো মানে বৰ্ডখন এখন, তাৰপৰা এইখিনি মানে প্ৰেক্টিচ কৰিবৰ কাৰণে এইখিনি আনি লৈছোঁ। তাৰপিছত এই আনি লৈছোঁ, বেট আছে। মই কিন্তু নেখেলোঁ ক্ৰিকেট, মই নেখেলোঁ ক্ৰিকেট, মই বেয়া পাওঁ। এই তলত দেখিছে আলু, মাহঁতে মানে ঘৰৰ পৰা জবৰদস্তি কৰি মানে দি পঠিয়াইছে, বোলে তাত তই কিনা আলু খাব নালাগে, ইয়াৰ পৰা লৈ যাওঁ। তাৰপিছত ৱাশ্বিং মেচিন আছে, তাৰপিছত এইটো মানে মই ইয়াতে কাঁহী বাতি ধুব পাৰোঁ এইখিনিতে। তাৰপিছত আপোনাৰ ইয়াত মানে কাঁহী বাতি থোৱা টেবুল, এইখন হ'ল গেছ টেবুল, তাৰপৰা এইটো ফ্ৰিজ, তাৰপিছত এইফালে মোৰ খুৰা থাকে। তাৰপিছত আপোনাৰ এইখন মোৰ আলনা, দেখিছে কেনেকৈ থৈছোঁ, কাপোৰ কানি মানে জবৰ জংকৈ থৈছোঁ। তাৰপিছত এইখন মোৰ পঢ়া টেবুল, পঢ়া নামত মানে পঢ়া হোৱাই নাই, পঢ়া কি বুলি কওঁ আৰু বুজি পাওক আৰু আপোনালোকে, পঢ়া নামত একো পঢ়া হোৱাই নাই। তাৰপিছত এইটোৱে মোৰ ৰুমটো আৰু ভালকৈ দেখিলে। তো গাইজ মানে যোনে যোনে ৰুমত আছে সেইটো বুজি পায় কিমান কষ্ট থকাটো, দেখিছেনে মোৰ ৰুমৰ অৱস্থা চব, মানে অৱস্থা বহুত বেয়াবোৰ, মানে কাঁহী বাতিবোৰ ভাত খাই কিনি তেনেকৈ থৈ দিয়া হৈছে, তাতে আছে। সেইটো অলপ মানে ৰাতি ধুম আৰু তাৰপিছত এইবোৰ মানে কেৰাহী চেৰাহী এনেকৈ পৰি আছে আৰু এইবোৰ এনেকৈয়ে চব এনেকৈ থাকে। কি ক'ব আৰু যোনখিনি মানে ৰুম লৈ আছে ল'ৰাখিনিয়ে, বিশেষকৈ ছোৱালীখিনি বাৰু কেছ নাই, হেৰি কামখিনি জানে। আমাৰ মানে অলপ প্ৰব্লেম হৈ যায়। এইটো চাহ খোৱা গ্লাছ ইয়াতে পৰি আছে, চাহ এবিধ খাই পেলাই এইখিনি এনেকৈ পেলাই থৈ দিছোঁ। বা এনেকৈ আছোঁ আৰু কি ক'ব, কষ্ট মষ্টকৈ কৰি এনেকৈ হ'লেও আছোঁ। আৰু মোৰ বিচনা দুখন আছে, এখন তাৰপিছত এইখন মানে আপোনাৰ এনেই কিতাপ চিতাপ থওঁ, বেগ চেগ থওঁ, কিন্তু এইখনতে প্ৰধানলি মই মানে থাকোঁ। তো মজা আৰু। তো সেই গাইজ আজিলৈ হৈ যাব ভিডিঅ'টো, সামৰি দিছোঁ, মানে দেখাই দিছোঁ মোৰ ৰুমটো, দেখাই দিছোঁ কেনেকৈ আছোঁ, কি কৰি কেনেকৈ থাকোঁ দেখাই দিছোঁ। তো গাইজ নেক্সট ভিডিঅ' আহি আছে, মানে দিম মানে যোনটো মানে মই হায়দৰাবাদত বনাইছিলোঁ সেইটো ভিডিঅ' দিয়া হোৱা নাই, সেইটো দি দিম। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিব, ভাল পাই থাকিব আৰু মৰম দি থাকিব, তেতিয়া মই ভিডিঅ'বোৰ বনাই থাকিব পাৰিম। তো আজিলৈ বাই বাই, টাটা, লাভ ইউ অল গাইজ।